নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 4ৰ স্পন্দনৰ দেওপাহাৰত এদিন নামৰ চেপ্টাৰখন। এই চেপ্টাৰখনৰ যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি তোমালোকক মই দেখাই দি আছোঁ। তোমালোকে ভিডিঅ'টো চাই যোৱা আৰু লগতে নোটছ বনাই লিখি লৈ যোৱা একেবাৰে। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আছে, কাৰ মূৰ্তি হাঁহি থকা যেন লাগিছিল? ক, খ, ঘ, ঘ নাম্বাৰ দিয়া আছে। ইয়াৰে চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো উলিয়াই সঠিক বৃত্তটো পূৰ কৰিবলৈ কৈছে। তো ইয়াতে সঠিক উত্তৰটো হ'ব অপশ্যন আৰ। খ নাম্বাৰটো তোমালোকে বৃত্তটো পূৰ কৰিবা। মই ৰাইট চিন দি দিছোঁ, তোমালোকে চাৰ্কেল কৰি ল'বা। নেক্সট কুৱেশ্যনটো হৈছে, বৰষাহঁতে কিয় কিৰিলি পাৰিছিল? শুদ্ধ উত্তৰটো হ'ব ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে। ক নাম্বাৰটো বৃত্তটো পূৰ কৰিবা। নেক্সট কুৱেশ্যনটো চোৱা, আৰু অলপ সময় থাকিব পৰা হ'লে আকাংক্ষাই কথাষাৰ কিয় কৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ নাম্বাৰ, দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে। ঘ নাম্বাৰটো তোমালোকে বৃত্তটো পূৰ কৰিবা। নেক্সট কুৱেশ্যন আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰে উত্তৰবোৰ মই বহীত লিখিছোঁ, তোমালোকক দেখাই আছোঁ। ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিল? তো ইয়াৰে উত্তৰটো ইয়াতে আছে। কুৱেশ্যনটোৰ উত্তৰ হৈছে, ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ গৈছিল। খ নম্বৰ প্ৰশ্নটো, দেওপাহাৰখন প্ৰায় কিমান ফুট ওখ? উত্তৰ, দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। গ নম্বৰটো চোৱা, দেওপাহাৰৰ ভগ্নাৱশেষ কিমান শতিকাৰ বুলি অনুমান কৰা হৈছে? উত্তৰ, দেওপাহাৰৰ ভগ্নাৱশেষ খ্ৰীষ্টীয় 8ম 9ম শতিকাৰ বুলি অনুমান কৰা হৈছে। ঘ নম্বৰ কুৱেশ্যনটো চোৱা, ভগ্নাৱশেষ বুলিলে কি বুজা? ইয়াৰে সঠিক উত্তৰটো হ'ব প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগা চিগা অংশবোৰেই হ'ল ভগ্নাৱশেষ। নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা, তলত দিয়া অৰ্থসমূহ প্ৰকাশ কৰা শব্দবোৰ পাঠত বিচাৰি উলিয়াই কাষৰ খালী ঠাইত লিখা। প্ৰথম দিয়া আছে বাক্যটো, পাবলৈ নোহোৱা, আপুৰুগীয়া, সুখ্যাতি, সমান ঠাই, দুৱাৰৰখীয়া, শিল ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প। তো ইয়াৰ কুৱেশ্যনবোৰৰ এনচাৰবোৰ তোমালোকে বহীত দেখাই আছোঁ, তোমালোকে চাই যোৱা। পাবলৈ নোহোৱা আপুৰুগীয়া, সুখ্যাতি সুনাম, সমান ঠাই সমতল ঠাই, দুৱাৰৰখীয়া দ্বাৰপাল, শিল ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প ভাস্কৰ্য। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। নেক্সট ভিডিঅ'ত বাকীখিনি আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।